দৰ্শকসকল, অসম চৰকাৰৰ যিকোনো চৰকাৰী চাকৰিৰ সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল? অপশ্যন এ 9 আগষ্ট 1944 চন, অপশ্যন বি 24 অক্টোবৰ 1944 চন, চি 10 জানুৱাৰী 1945 চন, ডি 24 অক্টোবৰ 1945। এই অপশ্যনসমূহৰ ভিতৰতে অপশ্যন ডিটো শুদ্ধ। তাৰ মানে 24 অক্টোবৰ 1945 চনত ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 2, কোন কোন দেশৰ লগত অসমৰ আন্তৰিক সীমা আছে? অপশ্যন এ চীন আৰু ৰাছিয়া, অপশ্যন বি নেপাল আৰু ভূটান, অপশ্যন চি ভূটান আৰু বাংলাদেশ, অপশ্যন ডি চীন আৰু বাংলাদেশ। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন চি শুদ্ধ। ভূটান আৰু বাংলাদেশৰ সৈতে অসমৰ আন্তৰিক সীমা আছে। কুৱেশ্যন নম্বৰ 3, বৈদ্যুতিক চাকিৰ আৱিষ্কাৰক গৰাকীৰ নাম কি? অপশ্যন এ ছাৰ আইজাক নিউটন, অপশ্যন বি থমাছ আলভা এডিসন, অপশ্যন চি মাইকেল ফেৰাডে, অপশ্যন ডি জগদীশ চন্দ্ৰ বসু। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ। তাৰ মানে থমাছ আলভা এডিসন বৈদ্যুতিক চাকিৰ আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 4, অসমৰ সাংস্কৃতিৰ ভেটি গৰুতা বুলি কোনটো সম্প্ৰদায়ক কোৱা হয়? অপশ্যন এ মংগোল লোকসকলক, অপশ্যন বি আৰ্যসকলক, অপশ্যন চি অষ্ট্ৰিক নিবাসীসকলক, অপশ্যন ডি দ্ৰাবিড়সকলক। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ। তাৰ মানে আৰ্যসকলে অসমৰ সাংস্কৃতিক ভেটি গঢ়ি তোলা সম্প্ৰদায়ক কোৱা হয়। কুৱেশ্যন নম্বৰ 5, আন্দামান আৰু নিকোবৰ মাজত থকা আন্তৰ্জাতিক সীমান্ত ৰেখাডাল নাম কি? অপশ্যন এ 9° চেনেল, অপশ্যন বি মেনাৰহেম লাইন, অপশ্যন চি 10° চেনেল, অপশ্যন ডি 38ম পেৰেনেল লাইন। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো শুদ্ধ। তাৰ মানে 10° চেনেল হ'ল আন্দামান আৰু নিকোবৰ মাজত থকা আন্তৰ্জাতিক সীমান্ত ৰেখাডালৰ নাম। কুৱেশ্যন নম্বৰ 6, শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? অপশ্যন এ সনাতন ধৰ্ম, অপশ্যন বি কৃষ্ণগুৰু ধৰ্ম, অপশ্যন চি শংকৰী ধৰ্ম, অপশ্যন চি একশৰণ নাম ধৰ্ম। এই অপশ্যনসমূহৰ ভিতৰতে অপশ্যন ডিটো শুদ্ধ। তাৰমানে শ্ৰীমন্ত শংকৰদেৱে একশৰণৰ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 7, মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল? অপশ্যন এ 1940 চনত, অপশ্যন বি 1942 চনত, অপশ্যন চি 1930 চনত, অপশ্যন ডি 1920 চনত। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ। তাৰ মানে 1942 চনত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 8, উমৰাংচু ঔদ্যোগিক নগৰখন ক'ত অৱস্থিত? অপশ্যন এ কাৰ্বি আংলং জিলাত, অপশ্যন বি নগাঁও জিলাত, অপশ্যন চি ডিমাচা জিলাত, অপশ্যন ডি মেঘালয়ত। এই অপশ্যনসমূহৰ ভিতৰত ডিমাচা জিলাত অপশ্যন চিটো শুদ্ধ। কুৱেশ্যন নম্বৰ 9, কিমান চনত ৰাষ্ট্ৰসংঘই 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে? অপশ্যন এ 2016 চন, অপশ্যন বি 2015 চন, অপশ্যন চি 2017 চন, অপশ্যন ডি 2014 চন। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ। তাৰমানে 2014 চনত 21 জুনটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 10, সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? অপশ্যন এ বৰনদী, অপশ্যন চি চক্ৰশিলা, অপশ্যন চি আমচাং, অপশ্যন ডি পবিতৰা। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ। তাৰমানে চক্ৰশিলা হ'ল অসমৰ সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য। কুৱেশ্যন নম্বৰ 11, আন্তঃৰাষ্ট্ৰীয় ন্যায়বিচাৰ আদালতৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ দ্য হেগ, নেদাৰলেণ্ড, অপশ্যন বি জেনেভা, ছুইজাৰলেণ্ড, অপশ্যন চি নিউয়ৰ্ক, আমেৰিকা, অপশ্যন ডি লণ্ডন, ইউনাইটেড কিংডম। এই অপশ্যন ভিতৰসমূহৰ অপশ্যন এটো শুদ্ধ। তাৰ মানে দ্য হেগ নেদাৰলেণ্ডত আন্তঃৰাষ্ট্ৰীয় ন্যায়বিচাৰ আদালত অৱস্থিত।
কুৱেশ্যন নম্বৰ 12 চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? অপশ্যন এ 1526 চনত, অপশ্যন বি 1764 চনত, অপশ্যন চি 1857 চনত, অপশ্যন ডি 1757 চনত। এইটোতে আমি সকলোৱে জানো অপশ্যন চি 1857 চনত, সেয়ে 1857টো শুদ্ধ। কুৱেশ্যন নম্বৰ 13 বিশ্ব স্বাস্থ্য সংস্থাই কেতিয়া ভাৰতক পলিঅ'মুক্ত হিচাপে স্বীকৃতি দিছিল? অপশ্যন এ 22 এপ্ৰিল 2013 চনত, অপশ্যন বি 27 মাৰ্চ 2014 চনত, অপশ্যন চি 15 জুলাই 2015 চনত, অপশ্যন ডি 31 এপ্ৰিল 2017 চনত। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ। তাৰ মানে 27 মাৰ্চ 2014 চনত বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক পলিঅ'মুক্ত বুলি ঘোষণা কৰিছিল। কুৱেশ্যন নম্বৰ 14 ইণ্ডিকা নামৰ গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন এ কৌটিল্য, অপশ্যন বি মেগাষ্টেনিছ, অপশ্যন চি চেলুকাছ, অপশ্যন ডি আনন্দ। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো শুদ্ধ। তাৰমানে মেগাষ্টেনিছে ইণ্ডিকা নামৰ গ্ৰন্থখন লিখিছিল। কুৱেশ্যন নম্বৰ 15 অসমৰ কোনখন ঠাইক কন্যাপুৰ বুলি কোৱা হয়? অপশ্যন এ তেজপুৰ, অপশ্যন বি মালিনাথ থান, অপশ্যন চি মাজুলী, অপশ্যন ডি শদিয়া। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ এটো শুদ্ধ। তাৰমানে তেজপুৰক অসমৰ কন্যাপুৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 16 অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোনটো? অপশ্যন এ ফুলগুৰি ধাৱা, অপশ্যন বি পথৰঘাটৰ ৰণ, অপশ্যন চি ৰঙিয়াৰ কৃষক বিদ্ৰোহ, অপশ্যন ডি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলন। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ এটো শুদ্ধ। তাৰমানে ফুলগুৰি ধাৱা অসমৰ প্ৰথম কৃষক বিদ্ৰোহ। কুৱেশ্যন নম্বৰ 17 ভূপেন হাজৰিকা সেতুৰ দৈৰ্ঘ্য কিমান? অপশ্যন এ 9.15 কিলোমিটাৰ, অপশ্যন বি 9.14 কিলোমিটাৰ, অপশ্যন চি 7.5 কিলোমিটাৰ, অপশ্যন ডি 10 কিলোমিটাৰ। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন এটো শুদ্ধ। তাৰমানে ভূপেন হাজৰিকা সেতুখন 9 কিলোমিটাৰ 9.15 কিলোমিটাৰ দৈৰ্ঘ্য। কুৱেশ্যন নম্বৰ 18 প্ৰথম অসমীয়া গদ্য লেখক কোন? অপশ্যন এ বৰ্তদেৱ, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱ, অপশ্যন ডি ওপৰৰ এটাও নহয়। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ এটো শুদ্ধ। তাৰমানে বৰ্তদেৱে অসমীয়া গদ্য লেখক বুলি গণ্য কৰা হয়। কুৱেশ্যন নম্বৰ 19 পিৰামিড অফ আছাম বুলি কাক কোৱা হয়? অপশ্যন এ শুৱালকুছি, অপশ্যন বি তেজপুৰ, অপশ্যন চি অগ্নিগড়, অপশ্যন ডি চৰাইদেউ মৈদাম। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ ডিটো শুদ্ধ। তাৰমানে চৰাইদেউ মৈদামক অসমৰ পিৰামিড অফ আছাম বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 20 কোনজন আহোম স্বৰ্গদেউৰ দিনত বিহুক সাংস্কৃতিক মৰ্যাদা দিয়া হৈছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি ৰুদ্ৰ সিংহ, অপশ্যন চি চক্ৰধ্বজ সিংহ, অপশ্যন ডি গদাধৰ সিংহ। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ বিটো শুদ্ধ। তাৰমানে ৰুদ্ৰ সিংহৰ দিনত অসমত বিহুক সাংস্কৃতিক মৰ্যাদা দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 21 ভাৰতবৰ্ষৰ কোনটো মৌচুমী বতাহৰ বাবে বাৰিষা কালত বৰষুণ হয়? অপশ্যন এ দক্ষিণ পশ্চিম মৌচুমী বতাহ, অপশ্যন বি উত্তৰ পশ্চিম মৌচুমী বতাহ, অপশ্যন চি দক্ষিণ পূব মৌচুমী বতাহ, অপশ্যন ডি উত্তৰ পূব মৌচুমী বতাহ। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ এ শুদ্ধ। তাৰমানে ভাৰতত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ কাৰণে বাৰিষা কালত বৰষুণ হয়। কুৱেশ্যন নম্বৰ 22 ভাৰতত কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল? অপশ্যন এ 1857 চনত, অপশ্যন বি 1858 চনত, অপশ্যন চি 1947 চনত, অপশ্যন ডি 1901 চনত। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ বিটো শুদ্ধ। তাৰমানে 1858 চনত চিপাহী বিদ্ৰোহ অন্তৰ পিছতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অন্ত পৰিছিল। কুৱেশ্যন নম্বৰ 23 ভাৰতত কেতিয়া বন্যপ্ৰাণী সংৰক্ষণ আইন ৰূপায়ণ কৰা হৈছিল? অপশ্যন এ 1972 চনত, অপশ্যন বি 1974 চনত, অপশ্যন চি 1952 চনত, অপশ্যন ডি 1961 চনত। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ এটো শুদ্ধ। তাৰমানে অসমত 1972 চনত বন্যপ্ৰাণী সংৰক্ষণ আইন ৰূপায়ণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 24 উষ্ণতাৰ এছআই একক কি?
এ কেলভিন, অপশন বি সেলসিয়াস, অপশন সি ফারেনহাইট, অপশন ডি এটাও নহয়। এই অপশন বিৰ ভিতৰত অপশন নম্বৰ এটো শুদ্ধ, তাৰ মানে উষ্ণতাৰ এছআই একক হ'ল কেলভিন। কুৱেশ্যন নম্বৰ 25, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো কোনখন দেশৰ সংবিধানৰ আৰ্হিত লোৱা হৈছে? অপশন এ কানাডা, অপশন বি আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশন চি আয়াৰলেণ্ড, অপশন ডি ইংলেণ্ড। এই অপশনসমূহৰ ভিতৰত অপশন নম্বৰ বিটো শুদ্ধ, তাৰমানে আমেৰিকা যুক্তৰাষ্ট্ৰ। কুৱেশ্যন নম্বৰ 26, বিশ্ববিদ্যালয় এখনৰ অধ্যক্ষজন কোন? অপশন এ ৰাজ্যপাল, অপশন বি মুখ্যমন্ত্ৰী, অপশন চি ৰাষ্ট্ৰপতি, অপশন ডি উপৰাষ্ট্ৰপতি। এই অপশনসমূহৰ ভিতৰত অপশন এটো শুদ্ধ, তাৰমানে ৰাজ্যপাল হ'ল এখন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ। কুৱেশ্যন নম্বৰ 27, ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তিটো কোনটো? অপশন এ হৰমন্দিৰ চাহাব, অপশন বি হাম্পি, অপশন সি নালন্দা, অপশন ডি ষ্টেচু অফ লিবাৰ্টি, ইউনিটি, গুজৰাট। এই অপশনসমূহৰ ভিতৰতে অপশন ডিটো শুদ্ধ, তাৰমানে ষ্টেচু অফ ইউনিটি, গুজৰাট হৈছে ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি। কুৱেশ্যন নম্বৰ 28, কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়? অপশন এ কাবেৰী, অপশন সি তুংগভদ্ৰা, অপশন সি গোদাবৰী, অপশন ডি কৃষ্ণা। এই অপশনসমূহৰ ভিতৰত অপশন নম্বৰ চিটো শুদ্ধ, তাৰমানে গোদাবৰীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 29, ভাৰতত আৰম্ভণিতে কিমানটা মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে? অপশন এ 6টা, অপশন বি 7টা, অপশন চি 4টা, অপশন ডি 5টা। ইয়াৰ ভিতৰত অপশন নম্বৰ বিটো শুদ্ধ, তাৰমানে ভাৰতক আৰম্ভণিতে 7টা মৌলিক অধিকাৰ প্ৰদান কৰা হৈছিল। কুৱেশ্যন নম্বৰ 30, ষ্টেচু অফ লিবাৰ্টি ক'ত অৱস্থিত? অপশন এ ফ্ৰান্সত, অপশন বি স্পেইনত, অপশন চি ইংলেণ্ডত, অপশন ডি আমেৰিকা যুক্তৰাষ্ট্ৰত। এই অপশনবোৰৰ ভিতৰত অপশন নম্বৰ ডিটো শুদ্ধ, তাৰমানে আমেৰিকা যুক্তৰাষ্ট্ৰত। আপোনালোকে ইয়াত কনফিউজ নালাগিব যে কুৱেশ্যন নম্বৰ 20 পাইছোঁ যে ভাৰতৰ আটাইতকৈ ওখ ষ্টেচু হ'ল ষ্টেচু অফ ইউনিটি, সেইটো বেলেগ, আৰু ইয়াত ষ্টেচু অফ লিবাৰ্টিৰ কথা কৈছে যি আমেৰিকা অৱস্থিত। এই দুইটা বেলেগ, তাৰ বাবে আপোনালোকে কনফিউজ নহ'ব। যদি ভাল লাগে ভিডিঅ'টো তেনে লাইক কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।